হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। বাকী মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই। বাকী আমি বিহু বুলি এবাৰ মন্দিৰলৈ গ'লোঁ। মন্দিৰত গৈ এয়া ধূপ চাতি লৈ ল'লোঁ। মন্দিৰটো যিহেতু আমাৰ ঘৰৰ ওচৰতে হয়, সেইবাবে ভাবিলোঁ এবাৰ সেৱা এটা কৰি আহোঁ বিহু বুলি। মানুহবিলাক গৈছে প্ৰায় দেখিছেনে। আজি যিহেতু নাম ধৰা হ'ব ইয়াতে, সকলোৱে লগে ভাগে বুট মুগৰ যোগাৰ কৰি আছে, ফল মূলো কাটি আছে। মই গৈ চাকি খোল জ্বলাই ল'লোঁ। বিহুৰ দিনা মানে প্ৰত্যেক বছৰে নাম এখন ধৰা হয়, মানে গাঁৱৰে নাম আৰু যাৰ মানে নাম আছে সেইবিলাক যাই পিনে নাম ধৰে। তাৰপিছত ধূপখিনি লগাই ল'লোঁ। বাকী আপোনালোকৰ বিহু কেনেকুৱা গ'ল জনাবচোন কমেণ্ট কৰি কিনে। আমাৰ ঘৰতো বিহু খাব আহিব দেই আপোনালোকে। ভগৱানৰো কি লীলা হয়নে। যোৱা কেইদিন যে একেবাৰে কিমান বৰষুণ পৰা নেৰ দিছিল, ঠাণ্ডা দিছিল। এতিয়া বিহু আহিল নহয়, মানুহক কিমান কাম কৰিবও দিলে এইকেইদিন। কাপোৰ চাপোৰ গোটেই শুকাই ল'লে, ধান চাউল। তাৰপিছত আৰু ভগৱানৰ মহিমা অপাৰ আৰু তেওঁৰ। তাৰপিছত মন্দিৰটো দেখিছেনে, আমাৰ পৰিৱেশটো ইমান ধুনীয়া। আমাৰ গাঁৱৰ পুখুৰীটো মন্দিৰৰ কৃষ্ণ মন্দিৰ। ইয়াতে দেখিছেনে মানুহবিলাক আহি আছে। তাৰপিছত তাৰে মেজিটোত অকণমান গ'লোঁ, গৈ পিনে ফুটা ল'লোঁ, চালোঁ এবাৰ। তাতে খুৰীমায়ে ঠগি নিছিলে, আমাৰ কাষৰে খুৰীমা হয়। বুট দিলে খাব, খাই মেলি দেখিছেনে নাম ধৰি আছে তাতে, সকলো ৰাইজ আছে। তাৰপিছত আৰু আজিৰ দিনটো এনেকৈ গ'ল। আমি আহিলোঁ, তাৰপিছত মামা ভুজা কিনিলোঁ। কোনে কোনে মামা ভুজা খাই ভাল পায়, মানে সৰু কালৰে বস্তু এইটো বাৰু, খাই ইমান ভাল লাগে মানে। তাতে আহি ঘৰত মানে পেহীহঁতৰ ঘৰতে মাহ ঘৰা খালোঁ। তেন্তে আহিছিলে, বাই বাই।